বতাহ ধুমুহাই কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী ভাঙি ছিন্ন বিচ্ছিন্ন কৰে। জানিব পৰা মতে ৪৬ নং নিচুকা পঞ্চায়ত আৰু ৪৭ নং কলভাঙা পঞ্চায়ত চেঙেলীয়া গাঁও আৰু বালাভিটা গাঁৱৰ প্ৰায় কেইবাটাও পৰিয়ালৰ ঘৰ লণ্ডভণ্ড কৰি থৈ যায়। বিশেষকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালকেইটা আনুমানিক খৰচ আৰু নামসহ এছাক আলী, চৰ্বত আলী, আজমত আলী, হাইদৰ আলী, গফুৰ আলী, ৰফিকুল ইছলাম, ছফৰ আলী, বাবুল হুছেইন, আব্দুল ৱাহেদ, হাফিজুল ইছলাম আদি কৰি কেইবাটাও পৰিয়ালৰ কেইবা লক্ষাধিক টকাৰ ক্ষতিগ্ৰস্ত হয়। ঘৰ-বাৰী বতাহে ছিন্ন ভিন্ন কৰাত পৰিয়ালসহ আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয় আৰু লগতে বালাভিটা গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এজন দৰিদ্ৰ পৰিয়ালক গৃহ নিৰ্মাণত 1,30,000 টকাৰে ঘৰ নিৰ্মাণ কৰিছিল যদিও যোৱাকালি ধুমুহা বতাহে ঘৰৰ কাঠ আৰু টিনপাত বহুত দূৰত উৰুৱাই লৈ যায়। চৰকাৰৰ ফালৰ পৰা তথাপিও দলৰ প্ৰতিনিধিসকলে ক্ষতিগ্ৰস্ত হোৱা ঠাইলৈ পৰিদৰ্শন কৰিবলৈ অহা নাই। ঘৰৰ আশে-পাশে বৰষুণৰ পানীৰে উপচি পৰিছে। সৰু সৰু ল'ৰা-ছোৱালীক বহু কষ্টৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে। দিনে ৰাতিয়ে পৰিশ্ৰম কৰি কোনোমতে জীৱন অতিবাহিত কৰিব লগা হৈছিল এই পৰিয়ালকেইটাই। ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালকেইটা দিন হাজিৰা কৰা শ্ৰমিক। নাই কোনো উপাৰ্জন, নাই কোনো সম্পত্তি, চাৰিওফালে হাহাকাৰ। দীৰ্ঘদিন ধৰি অসম তথা ভাৰতবৰ্ষত COVID-19 চৰকাৰ তথা জনসাধাৰণক আৰ্থিক অৱস্থাৰ জুৰুলা কৰিছে। বৰ্তমান অসমত চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি আছে। লকডাউনৰ ফলত জনসাধাৰণৰ উপাৰ্জন শূন্য হৈ পৰিছে। ঘৰখনৰ পৰা কামলৈ ওলাই যাব নোৱাৰে। ৰাজ্য চৰকাৰলৈ পৰিয়ালকেইটা হাতজোৰ কৰি আহ্বান, প্ৰতিটো পৰিয়ালক ক্ষতিগ্ৰস্ত হোৱাৰ ঘৰসমূহ ক্ষতিপূৰণ দিয়ে যেন। পুরা বতাহ হয়ে আমার ঘরদর সবরে লেগে গেছে আর আমার এতে কোনো হেৰি মণ্ডল SDC কিবা গাভৰুৱা চাপ আমাক কোনো খবৰ লোৱা নাই। কিমান টকাৰ ক্ষতি হোৱা বুলি আমাৰ এটা ঘৰত মোটামুটি 2 লাখ খৰচ হৈছে, ক্ষতি হৈছে আৰু আমাৰ আৰু বহুত আমাৰ এইফালে আছে আৰু চব মোটামুটি 2 লাখ 1.5 লাখ এনেকুৱা ক্ষতি হৈছে। আমাৰ কাৰণে কোনো খবৰ লোৱা নাই। আৰু এই ক্ষেত্ৰত এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ আহ্বান জনাইছোঁ যে যাতে আমাৰ অলপ ক্ষতিপূৰণ দিয়ে। এটা ঘৰ যাওঁতে মোটামুটি 2 লাখ 2.5 লাখ টকা খৰচা হয়। এইটো ঘৰটো একদম পুৰা উঠাই দিছে আৰু পিছত আমাৰ এই ইভাগে আৰু বহুত ঘৰ আছে, চবৰে ক্ষতি হৈছে ইয়াতে। তো আমাৰ চৰকাৰী ইয়াতে কোনো এতিয়ালৈকে কোনো মানুহ চানুহ অহা নাই আৰু ইয়াতে মানুহ চানুহ অহা নাই, কোনো গাঁওবুঢ়া খবৰ লোৱা নাই। কি নাম গাঁওবুঢ়া, কি নাম? আব্দুল কালাম। তাৰপিছত আৰু আমাৰ ইয়াতে বতাহত আৰু ঘৰ দুৱাৰ ভাঙি পেলাই দিছে মোৰ, আৰু চৰকাৰৰ পৰা মোৰ সাহায্য দিব লাগে। ধুমুহা বাতাসে মোৰ 1,30,000 টকাৰ ঘৰ উঠাই লৈ গৈছে। পুখুৰীত সোমাইছে টিনপাতটো। আমি এইটো চৰকাৰী তাক জনাইছোঁ যে মোৰ 1,30,000 টকাৰ ঘৰ কি কৰিব, মই এইটো আবদাৰ জনাইছোঁ। ঘৰটো কি চৰকাৰী ঘৰ আছে? চৰকাৰী ঘৰ আছে। কিমান টকাৰ ঘৰ আছে? 1,30,000 টকা। কিমান চনত পাইছিলে? এইটো স্কিম আছিল 16-17 স্কিম আছে। পঞ্চায়তৰ অন্তৰ্গত বালাভিটা গ্ৰাম আৰু বহুত কাকতি মাকতি কৰি মই কৈ আছোঁ যে মোৰ আপোনাৰ যে একটা চৰকাৰী ঘৰ দিছিল, এইটো চৰকাৰী ঘৰত ধুমুহা বাতাসে ওলাই লৈ যায় কালি পুৱা। এইটো আপোনাক মই অনুৰোধ কৰিছোঁ, বিৰাট কাকতি মাকতি কৰিছোঁ আপোনাক যে মোৰ ঘৰটো কেনেকৈ ভাল কৰিব লাগে। মোৰ ল'ৰা ছোৱালী আছে, আপি মা আছে, সৰু এটা চলি আছে, ল'ৰা আপি আছে, এইটো ক'ত বা থাকোঁ। মই বিৰাট অনুৰোধ কৰিছোঁ আপোনাক, চৰকাৰক আমি অনুৰোধ জনাইছোঁ। মোৰ লকডাউনৰ মাজত মইতো একদম খেতি কৰি নাযাব পাৰোঁ, কাম নাই, কি কৰি খাওঁ। বালাভিটাৰ পৰা ৰফিকুল ইছলাম আৰু সৰভোগৰ পৰা ৰমেশ তালুকদাৰ ৰিপৰ্ট, নামনি অসম নিউজ।